Hey guys, নমস্কাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেল আসামিজ ব্লগৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আৰু আজি মই আপোনালোকক নাৰিকলৰ লাৰু কেনেকৈ একদম বগা ফটফটিয়াকৈ বনাব পাৰি কম সময়তে দেখুৱাম চাই থাকিব ভিডিঅ'টো আপোনালোকে খিনি যে নাৰিকলখিনি যিহেতু মিক্সিত দিম সেইকাৰণে নাৰিকলখিনি সৰুকৈ কাটি লৈছো এয়া চাওক আৰু এইফালে নাৰিকলখিনি হৈ গ'ল ৰেডি একদম আৰু এতিয়া মই ইয়া কেৰাহীখন দি দিছোঁ ইয়াতে লগতে নাৰিকলখিনিও দি দিছোঁ কাৰণ কেৰাহীটো গৰম হৈছে মই আগতে দি থৈছোঁ কেৰাহীটো আৰু জুইটো একদম ল' ফ্লেমত ৰাখিছোঁ কাৰণ তলিত লাগি যাব পাৰে সেইকাৰণে ল' ফ্লেমত কৰি ৰাখিছোঁ আৰু এয়া চাওক একদম বগা ফটফটীয়া নাৰিকল অলপো তলিত লগা নাই ধুনীয়াকৈ মই ভাজি আছোঁ আৰু এইফালে দি দিম চেনি মই চেনি বয়ামৰ ঢাকনিখনৰে দি দিছোঁ আপোনালোকে যিমান মিঠা খায় সিমান দিব পাৰে মই দি দিছোঁ এয়া আৰু এয়া দেখিছে একদম ধুনীয়া মানে নাৰিকলখিনি হৈ গৈছে আৰু এইফালে বনাই আছোঁ লাড্ডু নাৰিকলৰ চাওক দেখিব পাৰিছে একদম বগা ফটফটীয়া হৈছেনে ধুনীয়া হৈ গ'ল লাৰু এটা আৰু এয়া একদম ৰেডি গোটেইখিনি লাৰু হৈ গ'ল আৰু গাইজ ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আজিলৈ